নমস্কাৰ সকলোকে আজি আহিলো পূজাহঁতৰ ঘৰলৈ বিশেষ এটা কামত আহিছিলো মই বহুত ধুনীয়া বনাইছে আৰু ইমানবিলাক আইটেম দিছে খুব ভাল লাগিছে খাই আৰু বিশেষকৈ এটা বস্তু দিছে মানে মই বহুত দিন খোৱা নাছিলো দাদা বেয়াছা নাপাব একদম খুব ধুনীয়াকৈ আহিলো এই এটা মানে উপহাৰো দি পঠাইছে খুব ভাল লাগিলে বাই দাদা বাই বাই ঠিক আছে ইফালে দাদা গ'ল আৰু হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল পূজা সদিয়া 23 আজিৰ ভিডিঅ'টো অলপমান ইণ্টাৰেষ্টিং হ'ব গৈ আছে কিহৰ কাৰণে কি কাৰণে মই আপোনালোকে ক'ম বাৰু কিন্তু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব তেতিয়াহে গম পাব ভিডিঅ'টো কিহৰ কাৰণে ইণ্টাৰেষ্টিঙৰ কথা কৈছোঁ মানে আজি আমাৰ ঘৰলৈ এজন বিশেষ ব্যক্তি আহি আছে এতিয়ালৈকে আহি পোৱা নাই সেই ব্যক্তিজনে মানে বহুতেই চিনি পায় অচকাই অসম বুলি মানে সকলোৱে মানে পৰিচিত আৰু সকলোৱে চিনিয়ে পায় আৰু সেই দাদাই আজি আমাৰ ঘৰলৈ আহি আছে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই যাওক তেতিয়া গম পাব আৰু বহুত বেছি মোৰো মনটো ভাল লাগি আছে মানে দাদাক আগতে লগ পোৱা নাই দেখিছোঁ মোবাইলত দেখিছোঁ ভিডিঅ' চাওঁ কিন্তু দেখা নাই আজিলৈকে মানে সন্মুখাকৈ লগ পোৱা নাই তো আজি আমাৰ ঘৰলৈ আহিব বহুত বেছি ভাল লাগি আছে কি হয় কি নহয় সকলোবোৰ চাই থাকিব আপোনালোকে তেখেতে শদিয়ালৈ আহিছে বিশেষ কাৰণ এটাত মানে বিশেষ কাম এটাত আহিছে তো মানে আমাৰ ঘৰটো এপাক সোমাই যাম বুলি কৈছে বহুত বেছি ভাল লাগি আছে মনটো আৰু আজি ইমান বেছি গৰম পৰিছে নহয় কি কম এফালে দেখিছেনে পুৰা চুলি তুলি ওপৰত বান্ধি থৈছোঁ বহুত বেছি গৰম আৰু আজি দেখিছেনে ৰ'দটো চাওকচোন কিমান বেছি মানে একদম পুৰা চকুত ধৰি গৈছে ৰ'দটো বহুত বেছি টানকৈ দিছে তো গাইজ দাদা আহি পাবলৈ হৈছে মানে যিহেতু আমাৰ ঘৰলৈ এবাৰো আহি পোৱা নাই ন তো মানে ৰাস্তাটো চিনি পোৱা নাই মই কৈছোঁ যে আমুক এনেকৈ আহক তেনেকৈ আহক বুলি তো মানে ফাইনেলি আহি পাবৰ হৈছে মই মানে ৰাস্তাতে ৰৈ আছোঁ আমাৰ ঘৰটো চিটি নাপায় যিহেতু সেইকাৰণে মানে ৰাস্তাত ৰৈ আছোঁ আহিলে গম পাব আৰু ফাইনেলি গাইজ দাদা আহি পালে এইফালে দাদা আহক দাদা এইফালে দাদাক নিমন্ত্ৰণ কৰিছোঁ আমাৰ ঘৰলৈ তো কি হয় চাই থাকিব আপোনালোকে চাহ তাহ খালে দাদাহঁতে খাই পেলাই এতিয়া দেউতা আইতা চবে মিলি পেলাই কথা পাতি আছে আৰু গাইজ দাদাহঁতে এইফালে চাহ তাহ খাই পেলাই কথা পাতি আছে দেউতা আইতা মিলি পেলাই আৰু এইফালে মা আৰু বৌ দুইজনী মিলি পেলাই মানে খানা বনোৱাত লাগি গৈছে আৰু ব্যস্ত হৈ আছে এইফালে মায়ে পুৰা ধুনীয়াকৈ বনাবলৈ আৰম্ভ কৰি দিছে আৰু এইফালে চব্জি কটা হৈ গ'ল বনাব লাগে আৰু সেয়া আৰু এনেকৈ লাগি থাকি আছোঁ আৰু গোটেই সোপাই এতিয়া ধুনীয়াকৈ তো গাইজ দেউতা আৰু দাদা মই তিনিওজনে আমি এফালে যাব ওলাইছোঁ মানে দাদা ভাগৰ কাম এটাত যাব ওলাইছোঁ এফালে ঘৰত মা ভাত ৰন্ধাত ব্যস্ত হৈ আছে তো আকৌ আমাৰ ঘৰলৈ আহিম দাদাও আহিব আমাৰ ঘৰলৈ তো দাদাৰ কাম এটাত গৈছোঁ আৰু দাদা ভাগৰ কামটো কৰি পেলাই আহিলোঁ এতিয়া ঘৰত আহি পেলাই এইফালে দাদাহঁতক ভাত খাবলৈ দিছোঁ তো খাইছে আৰু এনেকৈ এইফালে দাদা ভাত খাইছে আৰু এইফালে দেউতা এনেকৈ দিছোঁ আৰু থুলমূলকৈ খাবৰ কাৰণে দাদা খাই কেনেকুৱা লাগিছে বহুত ধুনীয়া বনাইছে আৰু ইমানবিলাক আইটেম দিছে খুব ভাল লাগিছে খাই আৰু বিশেষকৈ এটা বস্তু দিছে মানে মই বহুত দিন খোৱা নাছিলোঁ এয়া হ'ল মানে শুকতি শুকতিটো বিশেষকৈ মোৰ খাই খুব ভাল লাগে খুব মোৰ প্ৰিয় আজি আকৌ তোমালোকৰ ঘৰত যে খাব পাইছোঁ একদম অশেষ ধন্যবাদ আৰু বিশেষকৈ আৰু এই শুকতিটো আৰু এটা মানে বিশেষত্ব আছে কি এইটো কি কিহত খুন্দা ঢেঁকীত খুন্দা নে খুন্দা সেইকাৰণে বেছি ভাল লাগিছে কিছুমান মানে একদম পাউডাৰ নিচিনা হৈ যায় সেইটো ইমান ভাল নালাগে এইটো অকণমান মানে গুটি গুটি আছে যে সেইকাৰণে বেছিকৈ খাই ভাল লাগিছে আৰু গোটেইখিনি আইটেম খুব ধুনীয়া বনাইছে খুব ভাল লাগিছে আৰু যি শুশ্ৰূষা কৰিছে মানে বহুত আৰু বহুত ভাল লাগিছে ঠিক আছে খাওক দাদা মাছ আছে আৰু মাছৰ এই শুকতিটো আছে এফালে দালি আৰু এইফালে এইটো কি স্কচ আলু চব্জি তেনেকৈ আৰু এইফালে নেমু চেমু তেনেকৈ এইফালে দাদাক খাব দিছোঁ আৰু ইফালে দাদাহঁতৰ ভাত পানী খাই হৈ গ'ল ইফালে এতিয়া তামোল দিছোঁ খাবৰ কাৰণে আৰু আজি দাদাই আমাৰ ঘৰত আহি পেলাই কেনেকুৱা পালে নাজানো বাৰু এতিয়া দাদাক সুধিম আৰু মোক লগ পাই কেনেকুৱা লাগিলে সেইটোও সুধিম মোৰ পিছে বহুত বেছি ভাল লাগিলে আজি দাদাক লগ পাই পেলাই যেন আজি প্ৰথম লগ পাইছোঁ তেনেকুৱা লগাই নাই বহুত দিনৰ আগৰ পৰা লগ পাই আছোঁ আৰু মানে একদম নিজৰ লাগি গৈছে বহুত বেছি ভাল লাগি আছে আৰু মানে দাদাৰ আজি কেনেকুৱা লাগিলে কি লাগিলে মই দাদাক ফোনটো আগবঢ়াই দিম দাদা দুআষাৰ ক'ব আৰু মোৰ চেনেলটোৰ বিষয়ে দুআষাৰ ক'ব আৰু নমস্কাৰ সকলোকে আজি আহিলোঁ পূজাহঁতৰ ঘৰলৈ বিশেষ এটা কামত আহিছিলোঁ মই একচুৱেলি কথাটো এনেকুৱা মই আজি কিছুদিন আগত এটা ভিডিঅ' বনাইছিলোঁ বহুৱা নৃত্যৰ ওপৰত আপোনালোকে যদি মোৰ চেনেলটো চোৱা নাই অচকাই অসম বুলি আছে আপোনালোকে সেই চেনেলটোত গৈ এই বহুৱা নৃত্যৰ ওপৰত শদিয়াত একচুৱেলি কিহৰ বহুৱা নৃত্য হয় এই সবিশেষ সেই ওপৰত মই এটা ভিডিঅ' বনাইছিলোঁ আৰু সেই ভিডিঅ'টো মানে বহুত ভাইৰেল হৈ গ'ল আৰু বহুত তৰ্ক বিতৰ্ক হৈ গ'ল সেইকাৰণে সেই ভিডিঅ'টোৰ সমাধান বিচাৰি আজি একচুৱেলি এই শদিয়ালৈ আহিছিলোঁ আৰু আহোঁতে এই পূজাৰ লগত যিহেতু ধৰক আজিকালি আমি যিহেতু ছ'চিয়েল মিডিয়াৰ লগত জড়িত সেইকাৰণে এই ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে পূজাৰ লগত চিনাকি হ'লোঁ
আৰু পূজাৰ লগত চিনাকি হৈ আজি পূজাহঁতৰ ঘৰলৈ আহিলোঁ আৰু ইমান ধুনীয়াকৈ শুশ্ৰূষা কৰিছে খুব ভাল লাগিছে একদম অশেষ ধন্যবাদ জনাইছোঁ পূজাক আৰু আপুনি যে আমাৰ ঘৰলৈ আহিলে বহুত বেছি ভাল লাগিছে অহাৰ কাৰণে আৰু এওঁলোকে ধৰক ইমান ধুনীয়াকৈ শুশ্ৰূষা কৰিলে খোৱা বোৱা দিলে একদম ধুনীয়াকৈ আৰু মানে একদম নিজৰ ঘৰৰ আপোন লাগিলে এইখিনিৰ কাৰণে একদম অশেষ ধন্যবাদ আৰু এতিয়া আমি গ'লোঁ গৈ গোটেই ভিডিঅ'টো বনালোঁ সেইটো ভিডিঅ' আপোনালোকে চাব আৰু যি তৰ্ক বিতৰ্ক হৈছিলে সেই বহুৱাটোৰ ওপৰত আৰু এতিয়া গম পাই যাব কোনখিনি কাৰ কি হয় মানে কছাৰীসকলৰ মানে আৰু আমাৰ আহোমসকলৰ কথাখিনি গম পাব ভালকৈ আপোনালোকে ভিডিঅ'টো চাব আৰু হয় আৰু যিসকলে যদি আপোনালোকে এই চেনেলটো যদি আপোনালোকে যদি নতুনকৈ চাইছে এই পূজাৰ চেনেলটো আপোনালোকে ফ'ল' কৰি ল'ব যদিহে আপোনালোকে ফেচবুকত চাই আছে আৰু যদিহে ইউটিউবত চাই আছে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বহুত ধুনীয়া তাই ভিডিঅ' বনায় ময়ো চাইছোঁ দুই এটা ভিডিঅ' তাইৰ খুব ধুনীয়া আৰু তাইৰ কথাবিলাক ইমান স্পষ্ট খুব ভালকৈ বনাইছে আপোনালোকে অকণমান সহায় কৰি দিব তাই যাতে আগবাঢ়ি যাব পাৰে আপোনালোকৰ মৰম চেনেহ যদি পায় এই অকণমান আগবাঢ়ি যাব আৰু বিশেষ বাকীখিনি এওঁ দেখুৱাই যাব সবিশেষ আপোনালোকে গম পাই থাকিব ধন্যবাদ থাকিল এইফালে দাদা যাবলৈ ওলাইছে আৰু বহুত সময় একেলগতে কটালোঁ আৰু বহুত কথা পাতিলোঁ আৰু দাদা ভাগৰ কামটো কৰিলেগৈ আৰু আপোনালোককতো কৈছে দাদাই এতিয়া দাদা যাব ওলাইছে দাদা বেয়া চা নাপাব একদম খুব ধুনীয়াকৈ আহিলোঁ এই এটা মানে উপহাৰো দি পঠাইছে খুব ভাল লাগিলে আকৌ আহিম পিছত আৰু খুব ধুনীয়াকৈ শুশ্ৰূষা কৰিলে একদম অশেষ ধন্যবাদ আৰু সকলোকে ধন্যবাদ আপোনালোকে দাদা যাব ওলাইছে আৰু বাই বাই দাদা বাই ঠিক আছে এইফালে দাদা গ'ল আৰু এইফালে আমি চবেই মা দেউতা বৌ চবেই দাদা আগবঢ়াই দিলোঁ এইফালে দাদা গ'ল আৰু এতিয়া আৰু খুব বেছি ভাল লাগিলে আজি দাদাক লগ পাই পেলাই আৰু মানে কৈছোঁ আপোনালোকক আজি যে প্ৰথম লগ পাইছোঁ তেনেকুৱা লগাই নাই আৰু মানে বহুত কথা পাতিলোঁ আমি আৰু দাদাক লগ পাই বহুত বেছি ভাল লাগিলে আৰু আপোনালোকেও চাই ভিডিঅ'টো ভাল পাব বুলি ভাবিছোঁ আৰু এইফালে দেউতাহঁতকো সুধিছোঁ আজিনো দাদাক লগ পাই কেনেকুৱা লাগিলে দেউতা আজি ভাল লাগিলে নে কথা পতা কেনেকুৱা লাগিলে মা কেনেকুৱা লাগিলে আজি কওক দাদাক লগ পাই লগ পোৱা মানুহ নিচিনাই লাগিলে দেই মানে চবেই আমি ভাল পালোঁ বহুত বেছি ভাল লাগিলে দাদাক লগ পাই পেলাই আৰু আপোনালোকো ভিডিঅ'টো চাই বহুত বেছি ভাল পাব বুলি ভাবিছোঁ আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ ইমানতে এণ্ড কৰোঁ ভিডিঅ'টো আপোনালোকে চাব আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব আৰু পেজত ফ'ল' কৰি দিব আৰু নেক্সট এটা ভিডিঅ' যোগেৰে আপোনালোকক লগ পোৱা আশাৰে আজিৰ ভিডিঅ'টো ইমানতে বিদায় লৈছোঁ বাই